ভক্তৰ ধৰ্মৰ মূল শিপাত আমি বিৰাজমান। যিজনে সত্যৰে আমাক ভজে সেইজন মহান মহন্ত প্ৰকৃতস্বৰূপ তথা আমাৰ অৰ্থ উপলব্ধি কৰিব পাৰে। আমিও যুগে যুগে নানা ভাবে নানা ৰূপে আমাৰ পৰম মহন্ত সকলক পৰীক্ষা কৰি কীৰ্তি ৰাখিছোঁ জগতৰ আগত। কিন্তু বৰ্তমান আমাৰ যেন প্ৰকৃতি ভক্তৰ সংখ্যা মৰ্যাদা কমি আহিছে। ব্যক্তিগত লাভালাভ মায়াৰ বান্ধোন ধৰ্মৰ বেবিচাৰে সকলোকে যেন বিচলিত কৰি ভক্ত সমাজ পদভস্ত হৈছে। কাৰণ মৰ্ত্যত কলিৰ প্ৰাদুৰ্ভাৱ ঘটিছে। আমাৰ পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ পাছৰে পৰা মৰ্ত্যত কলিৰ শক্তি বৃদ্ধি পাইছে। যাৰ ফলত মনুষ্যৰ নিজৰে অস্তিত্ব মান পাইছে। তেনেস্থলত যদি মনুষ্যই ধৰ্মত বতি হয় তেনেহ'লে তাৰ ফলতি লাভ হ'ব। অন্যথা কলিৰ দাবানলে এফালৰ পৰা সকলোকে গ্ৰাস কৰিব। হে ভক্তসকল, যোগ ধৰ্ম অনুসৰি আমি এতিয়া তোমালোকক পূৰ্ণ সহযোগিতা আগবঢ়াব নোৱাৰিম। উচিত অনুচিত বিচাৰ বিবেচনা বুদ্ধিৰে তোমালোকৰ স্বতন্ত্ৰ হ'ব। আমি মাত্ৰ নিৰাকাৰ সবাৰো হৃদয়স্থিত হৈ তোমালোকৰ কৰ্ম কৰিম বিশ্লেষণ। কাৰণ ভক্তাধীন ভগৱান আমি। কলিত সঠিক কৰ্ম দ্বাৰাহে ভক্ত হ'ব আৰু ভক্ত থাকিলেহে ভক্তি থাকিব আৰু ভক্তি থাকিলেহে ধৰ্ম থাকিব আৰু যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়। ঈশ্বৰ পৰম বিষ্ণু সচিদানন্দ বিগ্ৰহ নদী ৰুধিৰ গোবিন্দ সৰ্বকাৰণ
যাওঁ হেবে মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। ওম নমো ভগবতে বাসুদেবায়। মায়াময় সংসারে মায়াতে বেলেন মুখ মায়াত আবদ্ধ হৈ মনুষ্যই আজি নিজকে পাহৰি পেলাইছে। পৃথিৱীত জন্ম লৈ মুখত আবদ্ধ হৈ কেতু ৰূপে নৰকত পচিব ধৰিছে। মই মৈত্ৰৰ এই মায়াত আবদ্ধ হ'ব নিবিচাৰোঁ। সেইবাবে জন্মৰ পৰাই গৃহশ্ৰম এৰি জন্মৰ পৰাই বৈৰাগ্য ধৰ্ম পালন কৰি আহিছোঁ। হে হৰি, তুমি গতি, তুমি মোৰ শক্তিৰ আধাৰ। শক্তি দিবা প্ৰভু, সদা ভকতি থাকে যেন তব শৰণ। জয় শ্ৰী হৰি জয়।
সকলোৱে মোক পাপী বুলি কয়। মোক পূজা নকৰে নৰ সমাজে, কাৰণ কাৰণ মই এই নৰ সমাজৰ অস্পৃশ্য। এই নৰ সমাজৰ অনাদৰ অৱহেলা আদিৰ মাজে দিয়েই মই মোৰ প্ৰভাৱ বিস্তাৰ কৰিব লাগিব। পৰীক্ষা মানৱ সমাজ বৰ্তমান এই সংসাৰৰ সকলো ক্ষমতা এই কলিৰ হাতত। মোৰ প্ৰভাৱতে ভগৱান শ্ৰীকৃষ্ণ এই সংসাৰ ত্যাগ কৰিছে, আৰু তহঁতে এতিয়াও বুজা নাই এই জগতত কোন শ্ৰেষ্ঠ। কলি কলি কেৱল কলি। বৰ্তমানে মোৰ পথৰ হেঙাৰ স্বৰূপে থিয় দি আছে ধৰ্ম, ধৰ্ম ধৰ্ম ধৰ্ম। মনত ৰাখিব ধৰ্ম, তোমাৰ আৰু এই মৰ্ত্যত বেছি দিন নাই। এই কলিয়ে নিজৰ ক্ষমতাৰে এই কলিৰ পাপ শক্তি নৰ সমাজত বিস্তাৰ কৰি আৰু তেতিয়া চাম এই মূৰ্খ স্বাৰ্থলোভী অভিচাৰী মানৱ সমাজে এই কলিক পূজা দিয়ে কিংবা ধৰ্ম। হরি
ভগৱান শ্ৰীকৃষ্ণ বৈকুণ্ঠগামী হোৱাৰ পাছত এই মৰ্ত্যত আমাৰ শক্তি ম্লান হৈ আহিছে। কলিৰ অনুচৰ বৰ্গই মনুষ্যক পাপত লিপ্ত কৰাই নিজৰ শক্তি বৃদ্ধি কৰিছে, যাৰ বাবে বসুমতী আজি অতিকে নিৰ্যাতিতা। নাই, যেনে তেনে কৰি হ'লেও এই ধৰ্মক মৰ্ত্যস্থিতি ৰাখিব লাগিব, নহ'লে কলিৰ বিপৰ্যয়ৰ ধুমুৱাই পৃথিৱী এফালৰ পৰা বেয়া হ'ব। ধর্ম গোটেই পৃথিবী বিচারি তোমাক চলাত করে ফুরিছ, আর তুমি এই ঠাই লৈছ থিতাপি। অ কলি, কিবা হয়তো তুমি আজি মোৰ ওচৰত আছে নেকি প্ৰশ্ন এই ধৰ্মৰ কাষত? প্ৰশ্ন বহুত আছে ধৰ্ম, তাৰ আগে তুমি কোৱা, তুমি কিয় এতিয়াও মৰ্ত্যত বিৰাজমান? সত্য ধৰ্ম ৰক্ষাৰ্থে সৃষ্টি আদিৰ পৰাই ধৰ্ম আছে আৰু সদায় থাকিব। তাত হৈছে নেকি তোমাৰ কিবা ব্যাঘাত? ব্যাঘাত যথেষ্ট হৈছে ধৰ্ম। কলে তোমাৰ বাবে মোৰ পাপ ভক্তি বিস্তাৰ কৰাতে জন্মিছে ব্যাঘাত। কলে আৰু সেয়েহে তোমাক মই অৰ্চুৱাদে মুহূৰ্ততে ত্যাগ কৰি মৰ্ত্য গুচি যোৱা তুমি স্বৰ্গ ৰাজ্যলৈ। মোক কাজে শুনাবলৈ তুমি কণকলি কালৰ নিৰ্দেশৰ যুগৰ অনুসাৰে এই ধৰ্মই নিজৰ কৰ্তব্য কৰি আহিছে আৰু সদায় কৰি যাব। এই কৰ্তব্য না তোমাৰ আদেশৰ প্ৰয়োজন না অনুৰোধৰ? অনুৰোধ 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 এই কলিয়ে নকৰে কদাপি। কলে প্ৰয়োজন হলে তোমাক বন্দী কৰি লুপ্ত কৰি দিম এই পৃথিৱীৰ পৰা। কলে তথাপিও এই কলিয়ে অনুৰোধ অনুৰোধ নকৰে কদাপি। জগতৰ পাপিষ্ট হৈ নৰ সমাজৰ স্বাৰ্থলোভী দেৱতা হৈ ধৰ্ম বন্দী কৰিবা এই ধৰ্ম, ইমান সাহস তোমাৰ? অপদাৰ্থ দেৱতা ধৰ্ম মুখ সম্ভালি কথা কবা ধৰ্ম। এই কলিৰ ৰাজত্বত আশ্ৰয় লৈ এই কলিকেই অপদাৰ্থ বুলি কৰিছ অৱজ্ঞা। এই অৱজ্ঞাৰ বাবে মই তোমাক নকৰিম ক্ষমা। সাজু হোৱা তুমি যুদ্ধৰ বাবে। বেশ তেন্তে
কলি কলি তুমি তোমাৰ সেৱা চেৰাই গৈছা তুমি ধৰ্ম কেতিয়াও বন্ধী কৰিব নোৱাৰা ধৰ্ম অজয় ধৰ্ম এক শক্তি পৃথিৱীত যেতিয়ালৈকে এজন হৰেও মনুষ্য ধৰ্মত প্ৰতি হৈ থাকিব তেতিয়ালৈকে তুমি ধৰ্মকে লুপ্ত কৰিব নোৱাৰা ধৰ্ম পৃথিৱীত আছে আৰু সদায় দিনলৈ থাকিবই আৰু সদায় দিনলৈ থাকিবই এই কলি রাজত্ব ধর্মর কোনো স্থান নাই ধর্ম কেবল মানবর চিন্তা আর এই ধর্মই এই কলি কেতিয়াও রোধ করিব নোৱাৰে বুজিছো ভালদৰে বুজিছো হস্তিনৰ ৰাজা পৰীক্ষিতৰ সৎ গুণৰ বাবে ধৰ্মৰ মহিমা এতিয়াও ম্লান হোৱা নাই আৰু ধৰ্মই ভাবিছে পৰীক্ষিতৰ দ্বাৰাই এই পৃথিৱীত ধৰ্ম স্থাপন হ'ব আৰু সদায় পূজাৰ অগ্ৰ ভাগি হবি হ'ব কিন্তু এই কলিয়ে জানো সেয়া হ'বলৈ দিব অতি শীঘ্ৰে মই হস্তিনাপুৰত কৰিম প্ৰৱেশ হস্তিনাপুৰক পাপ সাগৰত নিমজ্জিত কৰি ধৰ্মৰ স্তম্ভ ভাগি নৰহত্যা আত্মহত্যা মিছা বেশ্যা আনহে নালাগে ব্ৰহ্ম হত্যা কৰিবলৈ বাধ্য কৰা আৰু তেতিয়া শিৱ জগতে এই কলি কিমান পাপী কিমান অস্পৃশ্য বৰ্তমান এই কলিয়ে সকলোতকৈ শ্ৰেষ্ঠ
সেনাপতি চন্দ্ৰসেন মহাৰাজ আৰু বাছা জন্মেজয় পিতা যদিও বা মই পাণ্ডৱ বংশধৰ বীৰ অভিমন্যুৰ পুত্ৰ বিষ্ণুৰাজ পৰীক্ষিত আজি সমগ্ৰ ভাৰতৰ একচ্ছত্ৰীৰ ৰজা তথাপিও মোৰ মনত অলপো শান্তি নাই মহাৰাজ ধৰ্মপৰায়ণ পাণ্ডৱসকল স্বৰ্গলৈ গমন কৰাৰ পৰাই মোৰ মন একেবাৰে চঞ্চল হৈ পৰিছে মহাৰাজ আনহাতে দিনক দিনে ৰাজ্যত অমংগলে দেখা দি মোৰ মন একেবাৰে অস্থিৰ হৈ পৰিছে মহাৰাজ মিছতে চিন্তা কৰি অস্থিৰ হৈছে কিয় আপুনি সমগ্ৰ ভাৰতৰ এক ছত্ৰী সম্ৰাট হৈ এইদৰে চিন্তাত অস্থিৰ হ'লে এই বিশাল সাম্ৰাজ্য শৃংখলাবদ্ধভাৱে চলাব কেনেকৈ মহাৰাজ আপোনাৰ এনে অৱস্থা দেখিলে শত্ৰুৱে বিদ্ৰোহ কৰিবলৈ সুবিধা পাব গতিকে মহাৰাজ সেনাপতি মনৰ সকলো ভ্ৰান্তি দূৰ কৰি একান্ত মনে ৰাজ্য শাসনত মনোনিৱেশ কৰাকে উচিত পিতা বাছা সেনাপতি উচিত কথাকে কৰিছে অৱতাৰণা আপোনাক এনে অস্থিৰতা দেখিলে মোৰো হৃদয় একেবাৰে ভাঙি পৰে পিতা বাছা আপোনাৰ আদৰ্শ সংস্কাৰ ধৰ্মকে হিৰোগত কৰিয়েই জীৱনৰ শিক্ষা লভিছে পিতা এতিয়া আপুনি যদি এনেদৰে ভাঙি পৰে মই কিদৰে নিজকে প্ৰবোধ দিম পিতা অৱশ্যে তোমালোকৰ কথা সঁচা কিন্তু বাল্যকালৰ পৰাই মোৰ যে মনত অলপো শান্তি নাই সেনাপতি মহাৰাজ মোৰ যে অলপো শান্তি নাই মোৰ পিতৃ বিয়োগ হোৱাত পিতামহসকলৰ লালন পালনত ডাঙৰ দীঘল হ'লোঁ কিন্তু এতিয়া সেই পিতামহসকলৰ বিয়োগত কিবা দৰে মই শান্তিৰে থাকোঁ মহাৰাজ জন্মৰ লগতে মৃত্যু এক স্থিৰ সত্য জীৱনৰ মহাৰাজ সেনাপতি আপুনি গুণী জ্ঞানী সৰ্বগুণ সম্পন্ন ৰজা ভাবি চাওক মহাৰাজ প্ৰজাৰ সুখ দুখেই ৰজাৰ সুখ দুখ গতিকে ধৈৰ্য ধৰি আপুনি ৰাজ্য ভালদৰে কৰক শাসন পিতা বাছা সকলোবোৰ ভগৱানৰ পদত তেওঁই সকলো কৰিছে পালন পিতা আমি মাত্ৰ কাৰণহে হে পিতা বিধাতাৰ বিধান ৰোধ কৰাৰ শক্তি আমাৰ নাই পিতা চিৰ সত্য এইটো তোমাৰ বচন বাছা পিতা আমি কাৰণ হ'লেও আমাৰ কৰ্তব্যবোৰ সজ পথেৰে কৰি যাব লাগিব আৰু তাকেই নকৰিলে ভগৱানৰ ওচৰত আমি দুখী হৈ ৰম বাছা জন্মেজয় পিতা আমি সকলোবোৰ ভগৱানৰ দূত ভগৱানৰ নাম জপ গুণ গাবলৈকে আমাক মৰ্ত্যলৈ পঠাইছে কিন্তু আমিহে অসহ্য বিপত্তিৰ লালসাত পৰি নিজৰে এই পাপ নিজে লৈছোঁ চপাই মহাৰাজ সেনাপতি এটি কথা ক'ব খোজো মই অনুমতি কৰিবনে প্ৰদান নিঃসন্দেহে সোধা সেনাপতি তুমি মোক যিকোনো প্ৰশ্ন সুধিবলৈ অনুমতি লোৱাৰ কোনো নাই প্ৰয়োজন মহাৰাজ এই দাসৰ প্ৰতি সেয়া আপোনাৰ মহানতা বাৰু মহাৰাজ সেনাপতি আজি বহুদিন হ'ল মৃগলৈ যোৱা নাই সেয়েহে মৃগলৈ যোৱাৰ প্ৰবল ইচ্ছা হৈছে অন্তৰত আপুনি যদি অনুমতি কৰে প্ৰদান কুমাৰ জন্মজয়ৰ সৈতে মৃগলৈ যোৱাৰ ইচ্ছা মই কৰিছোঁ প্ৰকাশ মৃগয়া হয় মহাৰাজ মৃগয়া বাৰু যোৱা সেনাপতি আনন্দ মনেৰে মই দিলোঁ অনুমতি সাৱধানতা অৱলম্বন কৰি কুমাৰৰ সমে ভালদৰে কৰিবা মৃগয়া এতিয়া বলা আজিৰে সভা ইমানতে ভংগ কৰিলোঁ বলক মহাৰাজ
শ্রেষ্ঠ কি বিফলে যাব অন্তৰত জ্বলি থকা প্ৰতিশোধৰ তীব্ৰ দমনত অন্তৰতে কি নোমাব দিব পাৰি পাণ্ডৱে খাণ্ডৱ দাহ কৰি মোৰ বংশক নিশেষ কৰাৰ দিন ধৰি আজি পৰ্যন্ত জ্বলিছো মই প্ৰতিশোধৰ অগ্নি কুৰুক্ষেত্ৰৰ মহাসমৰত অৰ্জুনক দংশন কৰিবৰ বাবে চেষ্টা কৰিও অফল হ'ব নোৱাৰিলো তাৰ পাছে বহু চেষ্টা কৰিলো কিন্তু প্ৰতিবাৰেই কেৱল বিফল 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 পাঞ্চ পাণ্ডৱে ইহ সংসাৰৰ পৰা মেলানি মাগিলে তথাপিও কিন্তু পাণ্ডৱ বংশ নাশ কৰা পণ মোৰ নহল পূৰণ এতিয়াও জীৱিত পাণ্ডৱৰ নাতি হস্তিনাপুৰৰ ৰজা পৰীক্ষিত পাণ্ডৱৰ দৰে মহাধাৰ্মিক হোৱা হেতুকেই মই পৰীক্ষিতৰ কাষ চাপিব পৰা নাই আৰু বৰ্তমানে অপূৰ্ণ মোৰ মনৰ অভিলাষ বুজিলো এনেদৰে আৰু নহ'ব আজিৰ পৰা পৰীক্ষিতক মই কৰিম অন্বেষণ আৰু স্থান কাল পাত্ৰ ভেদে সুবিধা অনুযায়ী চাই নিজ কৰ্তব্য মই কৰিম সমাধান
অপেশ্বৰী নাম মোৰ ৰম্ভা। মোৰ ৰূপ যৌৱনত মুগ্ধ হৈ দেৱৰাজ ইন্দ্ৰই মোক স্বৰ্গৰ প্ৰধান অপেশ্বৰী পাতিলে। মোৰ মায়াৰ দ্বাৰাই দেৱ কৰ্ম সাজি ফুৰো এই জগতত। সেইবাৰো যুৱৰাজ কলিৰ সহযোগত অকাল আৰু কাল দৈত্যদ্বয়ক বধ কৰাৰ লগতে মহামুনি শুকদেৱৰ মহত্ব চুৰ কৰিবৰ বাবে এই মৰ্ত্যত মই কৰিছোঁ সিবাহৰ। যাওঁ নকৰি পলম মই মোৰ উদ্দেশ্যত অগ্ৰসৰ। প্ৰথমতে শুকদেৱক প্ৰেমাসক্ত কৰি শুকৰ গৰ্ভত থকা ভাগৱত মই নষ্ট কৰি দিম। চাওঁ প্ৰথমতে গৈ সেই পৃথিৱীত মই পাপৰ বীজ অংকুৰিত কৰোঁগৈ। যাওঁ নকৰি পলম। কাল যমরাজৰ অগাধ সাধনাত লাভ কৰি আমি দুয়ো অমৰত্ব সমবৰ। আজি পৰ্যন্ত এই পৃথিৱীত দৈত্যৰ বীৰত্ব ৰাখিছোঁ জীয়াই। স্বৰ্গত থাকিও দেৱতাসকল আমাৰ নামত থৰ থৰ কৰি হৈ কম্পমান। আমাৰ ভয়ত সিহঁতৰ হৃদয়ত ধপ ধপ কৰি উঠা কম্পনে আনন্দৰ জোৱাৰ তুলি বিজয়ৰ ৰক্ত ধ্বজা উত্তোলন হৈ
দৈত্য সমাজত কথা দাদা আমার ভক্তি পরাক্রম স্তব্ধ আজি সকলুটি ঈশ্বর 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 ত্রাণকর্তা রূপে আমাকে সর্বত্রে করছে শিকার ঈশ্বর হই কেতিয়াবা সমুদ্র উর্মিমালার দরে প্রলয়র প্রবল তরঙ্গ সৃষ্টি করি মুহূর্ততে সরকার করিম ত্রিভুবন অন্ত হওয়া ভয় যুদ্ধ দৈত্যর শির লগরি ও শিরেই মিলিব ভাগ্যত তুমি আৰু মই যেতিয়ালৈকে থাকিম লগত আমাক পৰাস্ত কৰিব পৰাবি বিশ্বত বিৰল আৰু ভাই ৰাজ্যৰ সংবাদ কি আমাৰ ৰাজ্যৰ সকলো প্ৰজাই কৰ আদায় কৰিলেনে সকলোৱে কৰ আদায় কৰিছে কিন্তু আমাৰ অৱৰ্তমানত ঋষি মুনি দুজনে কৰ দিয়াৰ ভয়ত আশ্ৰম এৰি পলাই গৈছে অমান্য তপস্বীৰ ইমান সাহস দৈত্য ৰাজ্যত থাকি কৰ দিয়াৰ ভয়ত আশ্ৰম মেৰি ওরে পলায়ন ইহঁতক বিচাৰি হাতে গলে তাহতৰ ঠিকলি পিন্ধাই বন্দী কৰি থবা অন্ধকাৰ পোতাশাল আপুনি চিন্তা নকৰিব দাদা এই কালে ৰূপ ধৰি চতুৰ দিশে সৈন্য কৰিছো সঞ্চালন হ'ব দয়ো অনতি পলমে বাৰু ভাই দাদা বহুদিন ধৰি মধুবনৰ একো সংবাদ পোৱা নাই তুমি নিজে গৈ এবাৰ মধুবনৰ সংবাদ লৈ আনিবা দাদা মই এতিয়াই আপোনাৰ অধিক মাৰি মধুবনলৈ কৰিম যাত্ৰা দাদা হয় কিয় জানো মোৰ মনে কয় আজি শত্ৰুৱে যেন আমাক ধৰিব আপৰি সেইবাবে সতৰ্কতাৰ কৌশলে ৰাজ্য কৰিব শাসন মই এতিয়া আহিলো দাদা শত্ৰু নিপতিময় এই উজ্জয়িনী ৰাজ্যৰ কাষত আছে মোৰ প্ৰতিৰক্ষাৰ বাবে লক্ষ্য সেনানী প্ৰাচীৰৰ দৰে অসাধন গঢ়ি তুলিব পৰা বীৰ ভাতৃ মোৰ এনেস্থলত
তেনেস্থলত কোন শত্ৰুৰ বাবে কিবা হেতুময় কম শংকিত আহক আহিলে শত্ৰু মোৰ সিহঁতৰ নিক্ষিপ্ত ক্ষেপণাস্ত্ৰ বাটতে কাটে সিহঁতৰ মুণ্ড ছেদন কৰি ভূপতিত কৰিম ধূলিৰ লগত মহান রাজা দৈত্যেশ্বর জয় হোক। কোন তুমি দৈত্য কিংবা মানব শত্রু কিংবা মিত্র হে দৈত্যেশ্বর মই মানৱ কিংবা দানৱ নহয় কালৰ আদেশত যুগৰ নিয়ম অনুসাৰে নিজৰ ৰাজত্ব ল'বলৈ এই মৈত্যলৈ আহিছোঁ হে দৈত্যেশ্বৰ মই এই যুগৰাজ কলি যুগরাজ কলি তার মানে তুমি দেবতা স্বর্গর দেবতা হই আছে জানো কিবা প্রয়োজন দৈত্যৰ কাষত হে দৈত্যেশ্বৰ আপোনাৰ দৰে মহাপৰাক্ৰমী অজয় নিপতিৰ ওচৰত আশ্ৰয় বিচাৰি আহিছোঁ স্বর্গৰ দেবতাক দৈত্যই আশ্রয় দিব লাগে দৈত্যেশ্বৰ ইয়াত কোনো জটিলতা নাই আচলতে মোৰ বাসস্থান স্বৰ্গতে মৈত্যত নহয় কিন্তু কালৰ গতি আৰু প্ৰকৃতিৰ নিয়ম অনুসাৰে নিজৰ ৰাজত্ব ল'বলৈ আহি এই মৈত্যত নিৰাশ্ৰয় হোৱাতে আপোনাৰ ওচৰত আশ্ৰয় বিচাৰি আহিছোঁ তাতে আপোনাৰ দৰে মহাবীৰ অজয় নিপতিৰ বাহুৰ ছায়াত আশ্ৰয় পালে মোৰ এই জীৱন ধন্য দৈত্যেশ্বৰ আৰু প্ৰয়োজনতে নানা দিহা পৰামৰ্শৰে আপোনাক মই ক্ষুদ্ৰতমভাৱে হ'লেও সহায় কৰিব পাৰিম দৈত্যেশ্বৰ বেশ বেশ তুমি কিন্তু উচিত কথা কি করিস প্রকাশ নিঃসন্দেহে তোমাক আশ্রয় দিল আজিৰ পৰা তুমি মোৰ ৰাজ্যত মুক্ত মনে বিচৰণ কৰিব পাৰিবা আৰু ৰাজ্য মানে কৰিবা সহায় নিশ্চয় বাৰু যুগৰাজ দৈত্যেশ্বৰ এতিয়া আমি যাত্ৰা কৰোঁ অন্তঃপুৰে বলক দৈত্যেশ্বৰ সাৱধান হোৱাৰ এটা পৰীক্ষে তোমাৰ ৰাজ্য এই কলিৰ দ্বাৰা নিগত হৈ থকা পাপৰ ক্ষুদ্ৰ বিন্দুবোৰ ভয়ংকৰ বিষবাষ্পলৈ পৰিণত হোৱাৰ সময় অতি সন্নিকট বিষবাষ্প পাপৰ বিষবাষ্প শ্রী হরি তোমার অপার মহিমা কতদিন কত রাতে তোমার নামকে হার করে হরি হরি বলে তোমাক বেসারি পড়িস তথাপিও তোমার দর্শন পোৱা নাই
অৱশ্যে তোমাৰ লীলা মোৰ দৰে ক্ষুদ্ৰ প্ৰাণীয়ে কি বুজিম প্ৰভু। বাৰু যিয়েই নহওক লাগে, চিৰদিন মই তোমাৰ নামৰ তপস্যাত ব্ৰতী থাকিম। চিৰদিন মই তোমাৰ নামৰ তপস্যাত ব্ৰতী থাকিম প্ৰভু। সুখদেৱ তপস্যাত মগ্ন। ইমান সুন্দৰ সুখদেৱ, এনে লাগিছে যেন নিজৰ কৰ্তব্যত নকৰি সিদ্ধি সুখদেৱক চাই নয়ন সাৰ্থক কৰোঁ। কিন্তু সাৱধান ৰূপা, তই তোৰ কৰ্তব্য সিদ্ধি কৰিবই লাগিব। সুখদেৱৰ ধ্যান ভগ্ন কৰি সুকৰ হৃদয়ত জ্বলাব লাগিব প্ৰেমৰ মন্দাকিনী ধাৰা। মুখত মৃদু হাঁহি অন্তৰত জগাই তুলিব লাগিব প্ৰেমৰ জোৱাৰ তুলি শোকক কামাতুৰা কৰি ভংগ কৰি দিম মই তেওঁৰ ব্ৰহ্মচৰ্যপথ। কিন্তু কি উপায়েৰে যাওঁ আগন্তুক কৰ্তব্যত সংগ্ৰহৰ। অকস্মাত গভীৰ অৰণ্যৰ মাজত কাৰ আৰ্তনাদ। একে ঘোৰ অৰণ্যৰ মাজত অবলাৰ ৰূপত কণিকৰ অত্যাচাৰ। বিপদত ৰক্ষা কৰা ভয় নকৰিবা দেৱী, আমাৰ বৰ্তমানে তোমাক কোনেও একো কৰিব নোৱাৰে। পিছে তোমাৰ পৰিচয় আৰু ঠিকনা কি? দেৱী, মই অৰণ্যৰ সৌন্দৰ্য উপভোগ কৰা সেইগৰাকী বন দেৱী। উত্তৰ পাৰত উত্তৰ পাৰৰ সৰুবোৰৰ কাষতে মোৰ বাসস্থান। তোমাক কোনে বিপদ ঘটাব বিচাৰিছে আৰু বৰ্তমান কোন দিশে কৰিলে প্ৰস্থান? মই অৰণ্যত বিচৰণ কৰি ফুৰোঁতে কোনোবা দৈত্যই মোক হৰণ কৰিব বিচাৰিছিল। হয়তো আপোনাৰ মাথনিহি কৰিলে পৰায়ণ। এতিয়া মোক অনাথিনী নকৰিব মোক অনাথিনী নকৰিব। প্ৰকৃতিৰ এই নিৰ্জন কোলাটো দুষ্ট খবৰ পাশবিক অত্যাচাৰ। বাৰু দেৱী, তুমি কোনো চিন্তা নকৰিবা, মই তোমাক আশ্ৰয় দিম। কিন্তু শান্ত সহজ সৰল প্ৰকৃতিৰ আপুনি বাৰু কোন পৰিচয় দিবনে? দেৱী, মহামুনি ব্যাসৰ পুত্ৰ নামৰ সুখ এই নিবিড় অৰণ্যৰ গৰ্ভত প্ৰভু শ্ৰীহৰিক বিচাৰি ধ্যানস্থ হয় মোৰ প্ৰধান কৰ্তব্য। মহামুনি সুকৰ পুত্ৰ
ব্যাক ভালদৰে জনা আছে তোৰ পৰিচয় ৰম্ভা তোৰ কৰ্তব্য সিদ্ধিৰ পথতে পলকে ঘটাকবিখিনি ৰম্ভা সুখৰ অন্তৰত প্ৰেমৰ জোৱাৰ তুলি ভংগ কৰিতে তই ব্ৰহ্মচাৰ্য ব্ৰত ভংগ কৰি দিম মই ব্ৰহ্মচাৰ্য ব্ৰত কি ভাবিছা দেৱী নহয় নহয় ঋষিবৰ ভাবিছো মই নহয় শুনিছো মই আপোনাৰ গৰ্ভতেতো ভাগৱত শাস্ত্ৰ আছে হয় ভগৱানৰ অপাৰ কৰোণাত মোৰ গৰ্ভতে ভাগৱত শাস্ত্ৰ আছে ধন্য মোৰ জীৱন শতদিনে যাক মই হৃদয়ৰ মাজত পুহি ৰাখিছিলোঁ তেওঁকে দৰ্শন কৰিবলৈ পাই ধন্য হ'ল আজি মোৰ জীৱন আপুনি মোক গ্ৰহণ কৰি মোৰ এই জীৱন কৃতাৰ্থ কৰক এয়া তুমি কি কাৰ্য কৰিছা দেৱী এই কৰ্ম নহয় উচিত যোৱা কিছু জিৰণি লোৱাগৈ ঋষিবৰ আপুনি মোক প্ৰেম দান দি কৃতাৰ্থ কৰক দেৱী ঋষিবৰ মায়া মুখে আবদ্ধ এই সংসাৰৰ মায়াজাল ভেদ কৰিবৰ বাবে যি পুৰুষে পৰম ব্ৰহ্মকে ধ্যান নকৰে তেওঁলোকে জীৱন বৃথা তুমি জানানে দেৱী ঋষিবৰ কামনাত প্ৰফুল্লিত হৈ মানৱে নিজৰ যৌৱন ধন সম্পত্তি সকলো শেষ কৰে শেষত পাৰ্থিৱ শৰীৰ নাশৰো কাৰণ হৈ পৰে কিন্তু মানৱে তাকে বুজিব নোৱাৰি নিজকে নৰকুণ্ডলৈ আগবঢ়াই দিয়ে ঋষিবৰ দিব্য বস্ত্ৰ অলংকাৰ আভূষণে শোভিত নাৰীৰ মনৰ কামনা যি পুৰুষে চৰিতাৰ্থ কৰিব নোৱাৰে সেই পুৰুষে পুণ্য লাভ কৰিলেও পুণ্য শেষ হোৱাৰ পাছত পুনৰ ধূমকেতুৰ দৰে খহি পৰে আৰু ঋষিবৰ ব্ৰহ্মা ইন্দ্ৰ আদি দেৱতাসকলেও পৌন আদি মহা তেজস্বীসকলেও সাক্ষাৎ পৰম ব্ৰহ্মক দৰ্শন কৰিহে জীৱমুক্ত হৈছে দেৱী ঋষিবৰ তোমাৰে বস্ত্ৰ আভূষণে পৰিধান কৰি তুমি অতি সুন্দৰ হৈ মোৰ মুক্তিৰ পথ ৰোধ কৰিব খুজিছা ইয়াতকৈ আৰু মহাপাপ আছেনে ঋষিবৰ সকলো প্ৰাকৃতিক বাদ দি মোক প্ৰেম দান দি কৃতাৰ্থ কৰক ৰমণী তোমাৰ এই ৰূপ যৌৱনে এই চিৰ ব্ৰহ্মচাৰী সুকক ভুল দিয়াব নোৱাৰে ঋষিবৰ নাৰীৰ উত্তেজনাক ব্যাঘাত নজনাব ঋষিবৰ মোক প্ৰেম দান দি কৃতাৰ্থ কৰক নহয় ঋষিবৰ মোক প্ৰেম দান দি কৃতাৰ্থ কৰক বুজিছো তুমি বনদেৱী হ'ব নোৱাৰা ৰবা এতিয়াই মই ধ্যানৰ বলেৰে তোমাৰ পৰিচয় জানি লওঁ অলংকিতা অপেশ্বৰী তুমি যি আশালৈ মোৰ কাষ চাপিছা সেই আশা কেতিয়াও নহ'ব সফল পুনৰবাৰ যদি এনে অসৎ অভিপ্ৰায় লৈ মোৰ কাষ চাপিব চেষ্টা কৰা তেন্তে শাপগ্ৰস্ত হ'বা তুমি চিৰদিনলৈ তোমাৰ উপস্থিতিত মোৰ এই পবিত্ৰ আশ্ৰম চিৰদিনলৈ কলুষিত হৈ ৰ'ল এই আশ্ৰম মই এতিয়াই ত্যাগ কৰিলো জয় শ্ৰীহৰি জয় মোৰে মুখত ৰূপে ভুল নিয়াব নোৱাৰিলো ধন্য সুখদেৱ ধন্য তোমাৰ জীৱন কিন্তু
নোৱাৰিলেও পাৰে পাৰে হ'লেও নিজৰ কৰ্তব্য মই কৰিম সাধন যা মই আগন্তুক কৰ্তব্যত সহগ্ৰহৰ